हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। सो फ्रेंड्स, आजिर भिडिओटुत मैं फ्लाइट मोड ऑन करिও डाटा केनेके यूज करिব পাৰিব ইয়াৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছো। सो ইয়াৰ বাবে কি কৰিব লাগিব মই সম্পূৰ্ণ ভিডিওটুত কম। তো বলক ভিডিওটো আৰম্ভ কৰো। सो फ्रेंड्स, এতিয়া মোৰ फ्लाइट मोड डाटा तो ऑफ हो आसे आरो देखिब पारिसे मोर डाटा चली आसे। जेतिया मैं फ्लाइट मोड तो ऑन करिम तेतिया मोर डाटा तो ऑफ हो जाब देखाई दि आसो। ऑन करिसु, यूट्यूबत गइसु, चाওক यू आर ऑफलाइन बुली देखाई आसे। सो फ्रेंड्स, এতিয়া আপুনি কি কৰিব লাগিব, এটা নাম্বাৰ ডাইল কৰিব লাগিব আৰু সেই নাম্বাৰটো হৈছে स्टार हैश 4636 हैश स्टार। सो डायल करार पिছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখা পাব। सो ইয়াত দেখাই আছে ফোন ইনফরমেশন 1 ফোন ইনফরমেশন 2। सो আপোনালোকৰ যেটো নাম্বাৰত ডাটা কানেকশন আছে সেই নাম্বাৰটো অন কৰিব। ওপেন কৰাৰ পিছত অকমান তলত যাব, তলত যোৱাৰ পিছত এটা অপশন দেখা পাব মোবাইল রেডিও পাওয়ার বুলি, সেইটো অফ হৈ আছে, এটো অন কৰিব। অন কৰাৰ পিছত হোম পেজত আহিব। এতিয়া অকমান ওয়েট কৰিব, ওয়েট কৰাৰ পিছত দেখা পাব মোৰ ডাটা চলা আৰম্ভ হৈ গৈছে। মই দেখাই দিছো আপোনালোকক ইউটিউবত গৈ লোডিং হৈ আছে, চাব পাৰিছে। চাওক মোৰ ডাটা চলি আছে কিন্তু মোৰ ফ্লাইট মোড অন হৈ আছে। চাওক মই দেখাই দিছো ইউটিউব চলি আছে, আপুনি এতিয়া ব্রাউজও কৰিব পাৰিব। তো গাইস, এতিয়া আপোনালোকে ফ্লাইট মোড অন কৰিও ডাটা ইউজ কৰিব পাৰিব, ইউটিউব চাব পাৰিব, ব্রাউজিং কৰিব পাৰিব, ফেসবুক ওপেন কৰিব পাৰিব, লগতে গেমও খেলিব পাৰিব। কোনেও আপোনালোকক ডিস্টার্ব নিদিয়াকে সকলোবিলাক কাম কৰিব পাৰিব। যদি কোনোবা আপোনালোকক ফোন কৰি ডিস্টার্ব দি আছিল তেতিয়াহ'লে তেনে অৱস্থাত আপোনালোকে ফ্লাইট মোড অন কৰি इंटरनेट व्यवहार करिब पारिब। जदि भिडिओटो ভাল লাগে তেনহলে लाइक शेयर एंड सब्सक्राइब কৰিবলৈ নাপাহৰিব। थैंक यू।